আপোনালোকৰ ওচৰত মই এটি নতুন ভিডিঅ' লৈ আছোঁ। এতিয়া মই ঠানিটোৰ পৰা বাকলিবোৰ মই গুচাইছোঁ। বাকলিবোৰ এনেভাৱে গুচাব লাগে যিটো সংযোগ ইটো ঠানিৰ পৰা সিটো ঠানিলৈ সংযোগটো বিচ্ছিন্ন কৰি দিব লাগে। এতিয়া মই বাকলিটো সম্পূৰ্ণৰূপে গুচাই দিছোঁ। ফালৰ পৰা সিফাললৈ মই গুচাইছোঁ। সম্পূৰ্ণ গুচোৱাৰ পিছত মই ইয়াত গোবৰ মাটি সংমিশ্ৰণ এটা প্ৰয়োগ কৰিম আৰু তাৰপিছতে উদিটো সম্পূৰ্ণ হোৱা দুইবাৰ চাব লাগিব। যিটো উদি এমাহ পিছত সম্পূৰ্ণ গজালি মিলিব আৰু এমাহ পিছত ইয়াত কাটিবৰ বাবে বা বেলেগ ঠাইত ৰোপণ কৰিব লাগিব। ইয়াৰ বাকলি মই সংযোগটো সম্পূৰ্ণ নাইকিয়া কৰি দিলোঁ আৰু ইয়াতে মই গোবৰ মাটি প্ৰয়োগ কৰিম। এয়া বাকলি গুচোৱা সম্পূৰ্ণ হ'ল আৰু এতিয়া মই নেক্সট গোবৰ মাটি প্ৰস্তুত কৰি ল'ম। তাৰপিছতে ইয়াতে বান্ধিম। এয়া মাটি লৈছোঁ মই সম পৰিমাণত গোবৰ লৈছোঁ। মৰা গোবৰ হ'লে ভাল। ইয়াত সংমিশ্ৰণ কৰি ল'লোঁ। আটা মাৰাৰ দৰে আমি মাৰি ল'লোঁ বৰ ধুনীয়াকৈ। পানীৰে বৰ ধুনীয়াকৈ মাৰি ল'লোঁ। চিমেণ্টৰ বস্তা মই কাটি দিছোঁ আগতীয়াকৈ। জুই লৈছোঁ মই দুডাল, এনেকৈ কাটি লৈছোঁ আৰু ইয়াক মই এটা মন্দ আমি কটা ঠাইখিনিত আমি ধুনীয়াকৈ লগাম। তাতে লগাইছোঁ। তাতে হৰমনটো দিয়া আছে। আধা ঘণ্টাৰ পিছত আমি এই হৰমনটোৰ পিছত লগাই দিছোঁ। এনেকৈ দিছোঁ। তাৰপিছত বস্তাৰে আমি বৰ ধুনীয়াকৈ মেৰাই দিছোঁ। দিয়াৰ পিছত আমি দুয়োটা অংশ জৰিৰে বান্ধি দিবলৈ চেষ্টা কৰিছোঁ। কিদৰে হৰমন প্ৰয়োগ কৰি প্ৰায় উদি প্ৰস্তুত কৰে আমি দেখুৱাইছোঁ। এই দুইটা মাথা আমি ধুনীয়াকৈ বান্ধি দিছোঁ আৰু দিয়াৰ পিছত এই উদিটো বন্ধা প্ৰণালী হৈ গৈছে আৰু এমাহ পিছত ধুনীয়াকৈ গজালি মেলিব। গজালি মেলাৰ পিছত মাটিত ৰোপণ কৰিবলৈ বৰ সুবিধা হ'ব আৰু বছৰটোতেই ফল পোৱা যাব। এয়া ঠানিটো মই সম্পূৰ্ণ মেৰাই দুই মূৰ বান্ধি দিলোঁ আৰু দিয়াৰ পিছত ইয়াৰ প্ৰস্তুতি পৰ্ব শেষ। অহা এক মাহ পিছত ই গজালি মেলিব আৰু আহিন মাহত ইয়াক আমি মাটিত দি দিম আৰু তাৰ পৰাই ধুনীয়াকৈ পোখা মেলিব। ইফালে ঠাইটো সেইটো কাৰণে গৈছোঁ।